স্বাগতম জনালোঁ আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া দেখিছে মই নিজৰ ঘৰত নাই, এতিয়া আছোঁ বৰমাহঁতৰ ঘৰত। এতিয়া বায়ে আহিছে, বৰমাৰ জীয়েক মানে বায়ে ক'লে যে কেক বনাওঁ বুলি, তাকে এতিয়া আমি কেক বনাব লৈছোঁ মিলি কেনে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বায়ে হাই কৰি দে, আন্ধাৰ দেখাইছে। কেক বনাবলৈ যোনখিনি বস্তু লাগে গোটেইখিনি মিহলোৱাই হ'ল। ইয়াত আছে চিম্পুলকৈ কণী আৰু ময়দা, ৰিফাইন আৰু বেকিং পাউডাৰ, চিম্পুল আৰু। এতিয়া কেকখিনি মই দুভাগ কৰি ল'লোঁ। এইখিনিত পিংক কালাৰ, ফুড কালাৰ দি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া মিক্স কৰা হৈ গ'ল মোৰ। এতিয়া এটা বাটিত আকৌ বঢ়াই ল'লোঁ অকণমান। এয়া আৰু এটা বনাই ল'লোঁ গ্ৰীণ কালাৰ। দুটা কেক বনাইছোঁ, এটা বাই এটা মোৰ ভাগৰ। এনেদৰে এইবাৰ অকণমান বেলেগ ধৰণে বনাইছোঁ। এতিয়া ইয়াত জুইত পাতি দিছোঁ। এইবাৰ কেক জুইত বনাইছোঁ। হেল্ল' এভৰিৱান, এতিয়া কেকটো বনাই ৰেডি কৰি থৈ আহিছোঁ, জুইত পাতি থৈছোঁ আৰু পূৰা সম্পূৰ্ণ হ'লে আপোনালোকক আকৌ দেখাম। আৰু এতিয়া বেটাক দেখাবই পৰা নাই আজি, বেটা ঘৰত আছে, আইতাকে লৈ গ'ল। এইফালে আমাৰ বাই ছোৱালীজনী আছে, কুকুলু হাই কৈ দিয়া, হাই কৈ দিয়া, হাই 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 কৈ দিয়া আকৌ, হাই। এবাৰ হাঁহি দেখাই দিয়া আকৌ, হাই কৈ দিয়া। এতিয়া অকণমান বাটাৰ ক্ৰীম বনাই ল'ম। বাটাৰ ক্ৰীম এনেকৈ চিম্পুলকৈ অকণমান লগাই দিম আৰু খাবলৈ টেষ্টি হ'ব। এতিয়া যোনখিনি বাটাৰ লৈছিলোঁ সেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এনেদৰে। আৰু মিক্সিত ভালদৰে চেনি পিচি লৈছিলোঁ, ভালদৰে চেনি মিক্স কৰি ল'ব লাগিব। আৰু ক্ৰীমখিনি এনেদৰে ক্ৰীমখিনি বনাব লাগিব আৰু বাটাৰ ক্ৰীম। আৰু অকণমান লাহেকৈ গাখীৰ মিহলাব লাগিব ক্ৰীমখিনিত। এয়া এতিয়া কেক দুইটা ৰেডি হৈ গ'ল। এয়া পিংক আৰু ইয়াত গ্ৰীণ ৰেডি হৈ গ'ল। আৰু এতিয়া অকণমান বাটাৰ ক্ৰীম লগাই খাবলৈ সোৱাদ কৰি দিম আৰু চিম্পুলকৈ। এয়া এতিয়া আমাৰ ৰেডি হৈ গ'ল কেক। এনেকৈ চিম্পুলকৈ অকণমান লগাই দিলোঁ আৰু ঘৰতে খাবৰ কাৰণে এনেদৰে। আৰু
এয়া এতিয়া বেটাৰ কাৰণে অকণমান লৈ গৈছোঁ খাবৰ কাৰণে। অকণমান টেষ্ট কৰি চাওঁ আৰু কেনেকুৱা হৈছে আপোনালোককো কওঁ। এতিয়া অকণমান খাই চাওঁ বুলি ভাবিছোঁ। দেখিবলৈ বেয়া হ'লেও কিন্তু খাবলৈ ভালেই হৈছে। আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাব পাৰিব, কিন্তু ৰেচিপিটো গোটেইটো দিয়া নাই বাৰু। খাবলৈ ভালেই হৈছিলে বাৰু কেকটো। বেটা অকণমান খুৱাই দিম বা। অকণমান খাই লোৱা দেই। ক'ত উঠিছা? বেটাই গাড়ী চলাই আছে দেই। খাই কৰি দিয়া শুনো। এইখন আই পৰি দে। খাই কৰি দিয়াচোন। এনে কৰি দিয়া, এনে খাই কৰি দিয়া। টাটা দি দিয়া। হেল্ল' এভৰিৱান, এতিয়া গধূলি হ'ব হ'ল আৰু দুপৰীয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কেককেইটা খাবলৈ খুবেই ভাল হৈছিলে, কিন্তু দেখাত বেয়া হ'লেও কিন্তু খাবলৈ বহুতেই ভাল হৈছিলে। এইফালে আমাৰ বাই হাই কৰি দেখক। হাই, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।